আজিকালি 25 বছৰ পিছত 90% ল'ৰা ছোৱালীয়ে হাৰ মানি লয়। কাৰণ 25 বছৰ বয়সলৈকে আপোনাৰ বন্ধুসকলে যেতিয়া ইনষ্টাগ্ৰামত এটা লাক্সাৰী লাইফ আৰু BMW এখনৰ সৈতে ফটো এটা পোষ্ট কৰে, আপুনি ভাবে চাগে 25,000ৰ চাকৰি, 1 BHK ভাড়া। আপোনাৰ মনটোৱে কয় মই পিছ পৰি থাকি গ'লোঁ, মোৰ দ্বাৰা নহ'ব। 25 বছৰ পিছত পৰিয়ালৰ লোকে ক'ব এতিয়া টকা উপাৰ্জন কৰ, EMI ভাড়া আৰু ভাই ভনীৰ মাচুল। মনটোৱে অজুহাত দেখুৱায়, ব্যৱসায়ৰ বাবে বহু দেৰি হৈছে, বিয়াৰ পিছত এই সকলোবোৰ নহ'ব। কিন্তু বন্ধুসকল, সেয়া আপোনাৰ মনটোৰ কিছুমান নেগেটিভিটি। 25 বছৰ আৰু 6 মাহৰ পিছত কোটিপতি হৈ যাম, তেনেকুৱা নহয় কথাবোৰ। ইনষ্টাগ্ৰাম হৈছে ৰিয়েল লাইফ, আৰু 2 বছৰ কষ্ট কৰিও যেতিয়া একো দেখা নাযায়, তেতিয়া ব্যক্তিজনে ভাবে মোৰ ভাগ্যত নাই বুলি ৰিয়েল লাইফত হাৰ মানি লয়। ইলন মাস্কে 30 বছৰ বয়সত স্পেচ এক্স আৰম্ভ কৰিছিল। জেফ বেজোছে 31 বছৰ বয়সত এমেজন আৰম্ভ কৰিছিল। JK ৰাউলিং হেৰী পটাৰৰ লেখিকা। 25 বছৰ বয়সৰ আগতে তাইৰ হাতত জীয়াই থাকিবলৈও পৰ্যাপ্ত ধন নাছিল। তাই হতাশাত ভুগিছিল। 31 বছৰ বয়সত প্ৰথমখন হেৰী পটাৰ গ্ৰন্থ প্ৰকাশ কৰি বিশ্বৰ অন্যতম ধনী লেখিকা হিচাপে পৰিগণিত হয়। অমিতাভ বচ্চন, বলিউডৰ মেগাষ্টাৰ। 25 বছৰ বয়সৰ আগতে তেওঁ কৰ্পৰেট চাকৰি কলকাতাত এৰি চিনেমাত সংগ্ৰাম কৰি আছিল। তেওঁ বহু ফ্লপ ছবি দিছিল আৰু আনকি তেওঁৰ কণ্ঠও নাকচ কৰা হৈছিল। 31 বছৰ বয়সত জঞ্জীৰ ছবিৰ জৰিয়তে সফলতা লাভ কৰি তেওঁ চিনেমাৰ আটাইতকৈ ডাঙৰ ছুপাৰষ্টাৰ হিচাপে পৰিগণিত হয়। ভাই জিৰণি লোৱা, বুঢ়া হৈছা বুলি কোৱা আদিৰ দৰে বন্ধুৰ পৰা অৰ্থাৎ নেগেটিভিটি মানুহৰ পৰা যিমান পাৰে আঁতৰত থাকক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।